আজিৰ এই স্বাৰ্থপৰ পৃথিৱীখনত মানুহ ইমান ভাল কেনেকে হ'ব পাৰে বাৰু। আজিৰ বিয়াখন আছিলে নলবাৰীত আৰু এয়া হৈছে আজিৰ মৰম লগা কইনাগৰাকী। আৰু আজি আহিছো মই তেওঁৰ জোৰোণৰ মেকআপটো কৰিবৰ কাৰণে। মেকআপটো ষ্টাৰ্ট কৰাৰ আগতে মই তেওঁক সুধিছিলো যে তুমি বাৰু কিবা ফটো ভিডিঅ' চাই থৈছা নেকি যে এনেকে ৰেডি কৰাই দিব লাগে, আৰু একে উশাহে তেওঁ মোক ক'লে যে মোৰ একোৱে ডিমাণ্ড নাই, তুমি যেনেকে ভাল দেখা তেনেদৰে কৰি দিয়া। আৰু তেওঁৰ মোৰ ওপৰত থকা বিশ্বাসটো দেখি পেলাই সঁচাকে বহুত বেছি ভাল লাগিলে আৰু নিজৰ পৰা 1000% দি পেলাই মই তেওঁক ধুনীয়া কৰিবলৈ চেষ্টা কৰিলো। প্ৰথমতে যে কৈছিলো মানুহ ইমান ভাল কেনেকে হ'ব পাৰে স্বাৰ্থপৰ পৃথিৱীখনত, আচলতে কি জানেনে, কইনাগৰাকীক লগ পোৱাৰ পৰা এতিয়া ভিডিঅ'টো এডিট কৰালৈকে মোৰ তেওঁলৈ মনত পৰি আছে। মানে গোটেই দিনটো আজি মই এইটোৱে ভাবি থাকিলো যে মানুহ ইমান ভাল, ইমান চুইট কেনেকে হ'ব পাৰে। প্ৰথম কওঁ তেওঁৰ আদৰ সন্মান আৰু তেওঁৰ ব্যৱহাৰ সঁচাকে বহুত বেছি ভাল, সঁচাকে বহুত বেছি ভাল লাগিলে। ভগৱানে তেওঁক সদায় ভালে কুশলে ৰাখক, তাৰে কামনা। আমাৰ যে আপকামিং ব্ৰাইডেল বুকিং চলি আছে জানেনে, গতিকে আপোনালোকে যদি মোৰ পৰা ধুনীয়া ধুনীয়া মেকআপ ল'ম বুলি ভাবিছে আপোনালোকৰ বিশেষ দিনটোত, তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দেখি আছে সেইটোত এতিয়াই যোগাযোগ কৰক আৰু আপোনাৰ বিশেষ দিনটোৰ বাবে মোৰ পৰা ধুনীয়া ধুনীয়া মেকআপবোৰ বুক কৰি লওক। আৰু আপকামিং যদি আপোনাৰ লগৰ কাৰোবাৰ বিয়া আহি আছে তেন্তে তেওঁক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একদম নাপাহৰিব। আৰু কথাৰ মাজেৰে মোৰ আজিৰ কইনাগৰাকী ৰেডি হৈ গ'ল, দেখিছেনে, জোৰোণৰ কইনা। তেওঁ সঁচাকে বহুত বেছি ধুনীয়া লাগিছে নহয়নে বাৰু।